নমস্কাৰ প্ৰিয় দৰ্শক, মই মৌচুমী। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ সাধাৰণতে পোৱা শাক পাতেৰে বনোৱা এখন সুন্দৰ জুতি লগা মাছৰ টেঙাৰ ব্যঞ্জন। এই ব্যঞ্জনবিধ বনাবৰ কাৰণে মই লৈছোঁ কেইটামান ৰঙা টেঙামৰাৰ পাত, কেইটামান লৈছোঁ পিয়ালি পালেং, আৰু লৈছোঁ কেইটামান নলটেঙাৰ কোমলীয়া পাত, আৰু লৈছোঁ ঘৰৰে কেইটামান কণ বিলাহী কুটি গুচাই লৈছোঁ, আৰু লৈছোঁ কেইটামান মচুৰ দালি। আৰু এই শাকখিনি মই এতিয়া ভালদৰে কাটি ল'লোঁ। আৰু যিহেতু মই ব্যঞ্জনবিধ বনাম যিহেতু মাছৰ সৈতে, তাৰ কাৰণে মই মাছকেইপিচ মই প্ৰথমে ভাজি ল'লোঁ ৰঙচুৱাকৈ। মই বৰালি মাছ লৈছোঁ, আপোনালোকে বেলেগ মাছো ল'ব পাৰে, সেয়া আপোনালোকৰ ইচ্ছা। আৰু এতিয়া মই তেলত ব্যঞ্জনবিধ বনাবৰ কাৰণে তেলত কেইটামান মেথি গুটি দি ৰঙচুৱাকৈ ভাজি ল'লোঁ। ইচ্ছা কৰিলে আপোনালোকে তাতে কেঁচা জলকীয়াও কাটি দিব পাৰে। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে লৰাই ল'লোঁ। তাতে এতিয়া প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি যোগ কৰিলোঁ। আৰু এইখিনি এবাৰ লৰাই লৈ ইয়াতে অলপ এনেদৰে ভাপতে সিজিবলৈ দিলোঁ। তাৰপাছত ইয়াতে পানী অলপ যোগ কৰিলোঁ। আৰু এইখিনি যেতিয়া উতল আহিলে, ইয়াতে ভাজি থোৱা মই মাছখিনি যোগ কৰি দিলোঁ। মাছখিনি দিয়াৰ ঠিক 20-25 মিনিটমান সময় মই এনেদৰে উতলিবলৈ দিলোঁ। ভালদৰে উতল অহাৰ পাছত নমাই থলোঁ। আৰু মোৰ মাছৰ টেঙাৰ ব্যঞ্জনবিধ ৰেডি হৈ গ'ল। খাবলৈ বৰ সোৱাদ লগা হৈছিল, আপোনালোকেও খাই চাব।